নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই এতিয়া শুই উঠি ব্ৰাছ কৰিছোঁ। এয়া দেখিছে আপোনালোকে। মোৰজনে এতিয়া মাংস আনিছিল। সেয়ে এতিয়া মাংস বনোৱাৰ লগতে চানা মিমিও আনিছিল। যিহেতু মোৰ চানা মিমি প্ৰিয়, সেইকাৰণে চানা মিমিও লৈ আহিছিলে মানুহজনে। এতিয়া মাংস এতিয়া মই গা পা ধুই আহিছোঁ। মাংসখিনি এতিয়া মই বনাম, গ্ৰেভি কৰি বনাম। সেয়ে এতিয়া বনাম আৰু লাহেকৈ। ইয়াত আদা ৰচুনৰ পেষ্ট, তাৰপৰা এয়া আলু তেওঁ এতিয়া এইবোৰ গুচাই মেলি দিছে, আদা ৰচুন পিঁয়াজ কাটি দিছে। মই এতিয়া বনামহে আৰু গা পা ধুই আহিছোঁ যেতিয়া। এয়া দেখিছে তেওঁ কাটিয়ে আছে। সেয়ে এতিয়া মই ৰখি আছোঁ, বনামহে আৰু লাহেকৈ। এতিয়া তেল দি মই পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ প্ৰথমে অকণমান ৰঙা হোৱালৈকে। এতিয়া মই মাংসখিনি দি দিছোঁ। এয়া দেখিছে, এতিয়া অলপ লৰাই ল'ম মই। আদা ৰচুন নিদিওঁ, অকণমান লৰাই এতিয়াহে আদা ৰচুন দিম বুলি ভাবিছোঁ। এতিয়া মই মছলা আৰু লগতে আদা ৰচুনৰ পেষ্টটো দি ল'লোঁ। এতিয়া মই অলপ লৰাই লৈছোঁ। আৰু আপোনালোকে কেৰাহীখন দেখি বেয়া কমেণ্ট নকৰিব। সেয়া আধা আধি হৈ গৈছে, নিমখ হালধিও দি লৈছোঁ লগতে। এতিয়া সিজি গ'ল যিহেতু মই 2-10মান শুকানকৈ নমাই লৈছোঁ। তাৰ লগতে মই এতিয়া আলু দিম। এয়া মই এতিয়া আলু দি অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু লগতে এতিয়া মই পানীও দি দিছোঁ। মই যিহেতু গ্ৰেভি কৰিম, সেইবাবে পানী অলপ দি লৈছোঁ। দেৰি হ'ব যিহেতু, সেয়ে অকণ 2টামান মটৰ খাই লওঁ বুলি ভাবিছোঁ। জ্বলা খাবলৈ মন গৈছে অলপ, সেয়ে এতিয়া পানীও উতলাই লৈছোঁ। এতিয়া মটৰ হৈ গ'ল। জ্বলা মানে জলকীয়া নাছিলে এক্সট্ৰাকৈ, কেঁচা জলকীয়া। সেয়ে খৰিচাত জলকীয়া দি আছিলে যিহেতু খৰিচা দি লৈছোঁ। আৰু পিঁয়াজ, সেয়ে তেনেকৈ খাবলৈ লৈছোঁ এতিয়া। আৰু এনেকৈও খাই ভাল লাগে খৰিচা দি পিনে। আপোনালোকেও খাই চাবচোন। সময় বহুত হৈ গ'ল যিহেতু ভাতৰ থালিটো বনাই ল'লোঁ। মাংস গ্ৰেভি আৰু এয়া ভাত এখন আছিলে, কিবা আলু আৰু ভাতকেৰেলা দি, মাছ ফ্ৰাই আছিলে, তাৰপৰা তিতাকেৰেলা আলু ভাজি আছিলে, টেঙা আছিল। তেনেকৈ আজিৰ ভাত সাজ। আৰু এনেকুৱা লাগিল কমেণ্ট কৰি জনাব সকলোৱে। যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো আজিৰ ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু আজিলৈ ধন্যবাদ। আকৌ এটি অন্য ভিডিঅ'ৰ সৈতে মই আকৌ আহি আছোঁ।